মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত 3D বস্তুবোৰৰ অৰ্থাৎ ত্ৰিমাত্ৰিক বস্তুবোৰৰ বা ত্ৰিমাত্ৰিক আকৃতিবোৰৰ তল, কাষ আৰু চুক সম্পৰ্কে কিছু কথা আলোচনা কৰিব ওলাইছোঁ। তোমালোকে ত্ৰিমাত্ৰিক বস্তু বুলি কোৱাৰ লগে লগে বুজি পাইছানে? যিবোৰ বস্তুৰ দিশ, প্ৰস্থ আৰু উচ্চতা আছে, সেই বস্তুবোৰকে আমি কি বুলি ক'ম? ত্ৰিমাত্ৰিক বস্তু বুলি ক'ম। ত্ৰিমাত্ৰিক বস্তু বিভিন্ন আকৃতিৰ হ'ব পাৰে, যেনে ঘনক, চুঙা আকৃতিৰ, শংকু আকৃতিৰ, আয়তীয় ঘনক, গোলাকাৰ ইত্যাদি। এতিয়া তোমালোকে কোৱাচোন, জুইশালাৰ বাকচটোত কিমানখন তল থাকে? এতিয়া মই দেখুৱাই আছোঁ, চাবা। এখন হ'ল, এইখন দুখন, এইখন তিনিখন, এইখন চাৰিখন, পাঁচখন আৰু এইখন আছেনে? কিমানখন হ'ল? 6খন। অৰ্থাৎ তুমি ক'ব পাৰা যে ঘনক বা আয়তীয় ঘনকৰ তল কিমানখন হ'ব? 6খন। এতিয়া কাষ কি? এইখন তল আৰু এইখন তল, হয়নে? এই তল দুখন ক'ত লগ হৈছে? এইখিনিত লগ হৈছে নহয়, গতিকে এইটোৱে হ'ব কাষ। এইখন তল আছে, এইখন তল, এইখিনিত লগ হৈছে, গতিকে এইখিনি কি হ'ব? কাষ। এনেকুৱা ত্ৰিমাত্ৰিক বস্তু, জুইশালাৰ বাকচৰ দৰে ত্ৰিমাত্ৰিক বস্তুবোৰৰ কাষ সদায় থাকিব 12টা। এতিয়া চুক কি চোৱাচোন। এইটো এটা কাষ, এইটো এটা কাষ, এইফালেও কাষ আছে, ইয়াত লগ হৈছে নহয়, এইটো হ'ব চুক। আৰু এনেকুৱা জুইশালা বাকচৰ দৰে ত্ৰিমাত্ৰিক বস্তুবোৰৰ চুক থাকিব 8টা। এতিয়া তোমালোকে কোৱাচোন, এই যে বলটো, এই বলটো বা এনেকুৱা বস্তুবোৰৰ তল কিমানখন থাকিব? চুক কিমানটা আৰু কাষ কিমানটা? লক্ষ্য কৰিছানে? এই বলটোত চোৱাচোন, এইটো বলটোত কোনোবা তল আছে নেকি? তলটো নাই। তল মানে সমতল, হয়নে? সমতল ইয়াতে নাই, সমান্ত নহয়, বক্ৰ তল আছে। গতিকে এনেকুৱা বস্তুবোৰৰ কি হ'ব? কোনো ধৰণৰ তল নাই। কাষ আছেনে? কাষো নাই। আৰু চুক আছেনে? চুকো নাই। এইটো এটা চুঙা আকৃতিৰ বস্তু, হয়নে? এই চুঙা আকৃতিৰ বস্তুটো লক্ষ্য কৰিবা, তল কিমানখন আছে? এই এখন তল আৰু এই এখন তল, দুখন তল আছে আৰু ইয়াতে কোনো ধৰণৰ তল নাই, সমতল নাই, হয়নে? গতিকে চুঙা আকৃতিৰ বস্তুৰ তল কিমানখন হ'ব? চুঙা আকৃতিৰ বস্তুৰ তল হ'ব 2খন। কাষ আছেনে? তল দুখন একেলগে নাই, গতিকে দুখন তল লগ হৈ আমাৰ কাষৰ সৃষ্টি হয়, হয়নে নহয়? গতিকে কি হ'ব? ইয়াৰ কোনো কাষ নাই। আৰু চুক আছেনে নাই? চুকো নাই। এতিয়া তোমালোকে কোৱাচোন, শংকু আকৃতিৰ যিবোৰ বস্তু আছে, তাৰ তল কিমানখন থাকে? চুক কিমানটা থাকে আৰু কাষ কিমানটা থাকে? শংকু আকৃতিৰ বস্তু মানে কি বুজি পাইছানে? এইটো চোৱাচোন, এনেকুৱা বস্তুবোৰক আমি কি বুলি কওঁ? শংকু আকৃতিৰ বস্তু বুলি কওঁনে? এতিয়া তোমালোকে কোৱা, এনেকুৱা আকৃতিৰ অৰ্থাৎ শংকু আকৃতিৰ বস্তুৰ তল কিমানখন থাকিব? তল থাকিব, চোৱাচোন, তল কিমানখন আছে? তল আছে এখন। কাষ আছেনে? কোনো কাষে নাই। আৰু এইটো এটা কি আছে? এইটো এটা চুক আছে।